নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পোনপ্ৰথমে ৰিংকু শইকীয়া চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ আমাৰ মামীৰ ওচৰলৈ। নগাঁও মামীৰ ঘৰ। মামী এটা হঠাৎ অপাৰেশ্যন হৈছে, কিন্তু এই অপাৰেশ্যনটো সঁচাকৈ অকস্মাতে হৈছে। আচলতে মামী হৈছিল কি, কিহৰ কাৰণে অপাৰেশ্যনটো কৰিবলগীয়া হ'ল, আমি সকলোৱে আচৰিত হৈছোঁ হঠাৎ অপাৰেশ্যনটো হোৱাৰ বাবে। গতিকে আহকচোন আমাৰ মামীৰ মুখেৰে আমি সকলোখিনি কথা গম পাম। যে পেটৰ বিষ হৈছিলে, পেটৰ বিষ হৈছিল নে নাই? নাই হোৱা। চাওক, মামীৰ পেটৰ বিষ হোৱা নাছিলে, কি হৈছিলে ঘটনাটো আপুনি কওকচোন। গেছ মানে আপুনি গেছৰ টেবলেট সদায় খাই আছিলে, গেছ বুলি হয়নে? অঁ, দিনত কেইটাকৈ গেছৰ টেবলেট খায়? এটাকে খাওঁ, দৰকাৰ হ'লে দুটা খাবলগীয়া হয়। হয় নেকি? কিন্তু মানে যিকোনো বস্তু আপুনি খাব নোৱাৰিছিলে, মানে গেছ হৈ যায়। আৰু তাৰপিছত আপুনি কি গেছ বুলি ঔষধ খাই দিছিলে ন? তাৰপিছত যেতিয়া আপুনি ডক্টৰৰ ওচৰলৈ গৈছিলে, গেছৰ কাৰণে ডক্টৰৰ ওচৰলৈ গৈছিলে নে এনেই কিবা হৈছিলে? তাৰপিছত জ্বৰ উঠিছিলে, জ্বৰ উঠিছিলে, কঁপি জ্বৰ উঠাত আপুনি ডক্টৰৰ ওচৰলৈ গ'ল। ডক্টৰে কি কৰিলে আপোনাক? ডক্টৰে ঔষধ লিখি দিলে, তাৰপিছতে আল্ট্ৰাচাউণ্ডটো আমি নিজে লিখাই পেলাই কৰাইছোঁ। অঁ, আল্ট্ৰাচাউণ্ডটো মানে আপোনালোকে নিজে কৰাইছিলে? অঁ, আল্ট্ৰাচাউণ্ডটো আপুনি এনে মনত কি ভাবি পিনে আল্ট্ৰাচাউণ্ডটো কৰাইছিলে? গেছ কিয় ইমান হৈ থাকে? অঁ, গেছ কিয় হৈ থাকে সেই বুলি আপোনালোকে আল্ট্ৰাচাউণ্ডটো কৰাইছিল। আৰু হয়, ভাল। এই মাজে মাজে আমি বডিটো চেক কৰি থাকিব লাগে, তেতিয়া আমি গম পোৱা যায়। এতিয়া আপুনি সেইদিনা আল্ট্ৰাচাউণ্ডটো যদি নকৰা হ'লে আপুনিতো গম নাপালে হয় ন আপোনাক কি হৈছে। এতিয়া আপুনি আল্ট্ৰাচাউণ্ডটো কৰাৰ পিছত আপুনি কি গম পালে মোক কওকচোন। আল্ট্ৰাচাউণ্ডটো কৰোঁতে তেতিয়া ডক্টৰক দেখুওৱা হ'ল, দেখুওৱাৰ পিছত পাথৰ হৈছে বুলি ক'লে। পাথৰ হৈছে ক'লে, তাৰপিছত অপাৰেশ্যন কৰিব ক'লে। অঁ, মানে অপাৰেশ্যনটো মানে আপোনালোকে সোনকালে অপাৰেশ্যন কৰক নে কেইদিনমানৰ পিছত কৰিলে হ'ব নে কি কৈছিলে ডক্টৰে? ডক্টৰে মানে কৈছে লগতে কৰিলেও কৰিব দিছে, দুদিনমান ৰখিলে মানে আমাৰে অসুবিধা হ'ব। অঁ, এতিয়া আপুনি আল্ট্ৰাচাউণ্ডটো কৰাৰ পিছত অপাৰেশ্যনটো কৰিব দিলে। এতিয়া অপাৰেশ্যন কৰিবলৈ আপোনালোকে কিমান দিনৰ মূৰত গৈছিলে? এমাহৰ পিছত। অঁ, তাৰপিছত সেই অপাৰেশ্যন কৰিবলৈ নিয়া মুহূৰ্তত আপোনাক কেনেকুৱা লাগিছিল অলপ কওকচোন। কেনেকুৱা লাগিব আৰু নিজক নিজে ভাবিব নোৱাৰি মানে। হয় ন? সেইটো পৰিস্থিতিৰ কথা মনত পৰিলে কাৰো নহ'ব নালাগে আৰু তেনেকুৱা হয় ন? অঁ, তাৰপিছত এই পাথৰ আপোনাৰ কিমান ওলাইছিল? ওলাইছে, বহুত ওলাইছে। তেতিয়া চিন্তা কৰকচোন, মানুহৰ পেটৰ ভিতৰত কেনেকুৱা পাথৰবিলাক মানে হৈ যায় নহয়নে? আৰু আমি সঁচাকৈ দেই, আপুনিতো ভাবাই নাছিলে যে মোৰ এনেকুৱা পাথৰ ভৰি আছে? ভাবা নাছিলে ন? তেতিয়া সেই পাথৰখিনি দেখি আপোনাৰ এনেই কেনেকৈ মনলৈ ভাব আহিছিল, কি ভাব আহিছিল কওকচোন। অঁ, আজি আমি মামীৰ যিখিনি এক্সপিৰিয়েঞ্চৰ দ্বাৰা যিখিনি কথা আমি বুজি পালোঁ, আমিও আজি গম পালোঁ আৰু সকলোৱে বুজি পালে হয় আমাৰ স্বাস্থ্যৰ প্ৰতি আমি সদায় সজাগ হ'ব লাগে। আৰু যিকোনো টেবলেট আমি গেছ হৈছে বুলি গেছৰ টেবলেটবিলাক বিশেষকৈ আমি খাব নালাগে। আৰু গৰম পানী, কুহুমীয়া গৰম পানী, নহৰু লৈ এনেকুৱা কিছুমান ঘৰুৱা পদ্ধতিৰে আমি কৰিব লাগে প্ৰথমতে, হয়নে? আৰু বেছিকৈ গেছ হৈছে বুলি আমি ঔষধখিনি খাই মানে বেমাৰটো পুৰি থাকিব নালাগে, ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। যেনেকৈ মামীয়ে হেৰি কৰিলে, ডক্টৰৰ ওচৰলৈ গ'ল, দেখুৱালে, ভাল লাগিল। মামীৰ কথাখিনি শুনি খুব ভাল লাগিল। গতিকে মামী, আপোনাক বহুত বহুত ধন্যবাদ যাচিছোঁ। আপুনি যে আমাক ধুনীয়াকৈ কথাখিনি বুজাই দিলে, ভাল লাগিল। কেতিয়াবা আকৌ আমাৰ অসুবিধা হ'লে বা কিবা কথা নাজানিলে আপোনাৰ ওচৰলৈ আহে। আমাৰ মামীয়ে কিন্তু বহুত জানে দেই। আৰু এইটো কথা ঠিক, মামীয়ে আগতে ডক্টৰৰ ক্ষেত্ৰত মানুহক সহায় কৰাৰ ক্ষেত্ৰতো একদম আগতীয়াকৈ থাকে, আগৰণুৱা। মোৰ ক্ষেত্ৰততো আৰু মামী ক'বই নালাগে। কিন্তু অপাৰেশ্যন মোৰো হৈছিলে সময়ত, তেতিয়া মই অলপ সৰু আছিলোঁ, যদিও সোনকালে দিয়া হৈছিলোঁ, কিন্তু মামীয়ে মোক গোটেইখিনি, এজনী মোৰ নিজৰ মায়ে সেইখিনি কৰা নাই, কিন্তু মামীয়ে মোক বহুত কৈছে। সেই কথাটো মই নমৰালৈকে ক'ম, আৰু এতিয়াও কৈছে আমাৰ মামী বহুত ভাল। এতিয়া মামী কিবা এটা কৈ দিয়ক। আজিলৈ আহোঁ, নমস্কাৰ।